চুলিটো ঠিক কৰি লৈছোঁ তেতিয়া চেনেলত আহিব লাগিব ন প্ৰকাশ কৰি নেকি তো বন্ধুসকল পুনৰবাৰ এবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম আজি মই আহিছোঁ বিশেষ এজন ব্যক্তিক লগ ধৰিবলৈ আৰু তেখেতৰ বহুত মানে হাতৰ বিদ্যা আছে বা টেলেণ্ট আছে তেখেতক মানে এটা সৰু জেগাত থকাৰ কাৰণে তেখেতে মানে আজি এনেকৈ প্ৰচাৰ হ'ব পৰা নাই কিন্তু বহুত ক্ষেত্ৰত তেখেত আগৰণুৱা আৰু তেখেতৰ হাতৰ বিদ্যা এনেধৰণৰ যে আপোনাৰ যিকোনো এটা কাঠৰ টুকুৰা লৈ আপোনাৰ এটা ফটো দিলে তেখেতে সেই মূৰ্তিটো আপোনাৰ প্ৰতিছবি সেই কাঠৰ টুকুৰাটো বনাই দিব ধুনীয়াকৈ তো তেনে এজন ব্যক্তিক লগ ধৰিব আহিছোঁ আৰু তেখেত মোৰ লগতে আছে তেখেতৰ নামটো আপোনালোকক কৈ আছোঁ আপোনাৰ নামটো কওকচোন পুনিৰাম দাইমাৰী আৰু আপোনাৰ পৰিচয়টো দিয়কচোন পুনিৰাম দৈমাৰী ঘৰ 1 নং নামনি গাঁও তো যি কি নহওক তেখেতৰ ঘৰ ইয়াতে আৰু বহু দিনৰ পৰা আমি লগ পাই আছোঁ তেখেতক আমি চিন্দা বুলি কওঁ ঘৰত চিন বুলি মাতে আৰু আচল নাম পুনিৰাম দৈমাৰী তো তেখেতক চিন নামটো কিহৰ কাৰণে হৈছে জানে কি নাই তেখেত দেখাত কেনেকুৱা চাওকচোন চিন দেখাৰ পৰা অহা যেন লগা নাই জানো তো সেইকাৰণে তেখেতৰ নাম চিন আৰু তেখেতৰ কামবিলাকো চাইনিজ মানুহবিলাকে যেনেধৰণে কৰে আৰু কাঠৰটো ক'বই নালাগে কাঠ এটা যিকোনো মূৰ্তি আপোনাৰ বনাই দিব ফটোৰ দ্বাৰা তো চাওকচোন তেখেতে বনোৱা দুই এটা বস্তু দেখাওকচোন আপোনাৰ দুই এটা বস্তু দেখাওক বৰ্তমান এয়া বনাই আছে চাওক কি ধুনীয়া বস্তু এটা তো আৰু বহুত বস্তু আছে তেখেতে বনাইছে এই চাওক এয়া চাওক তেখেতে বনোৱা বস্তু এইটো এতিয়া আৰম্ভণি কৰিছে বনাবলৈ শিৱৰ মূৰ্তি এটা আৰু এয়া ঘৰিয়াল এইটো চাওক বাঁহৰো বনায় কিছুমান বস্তু আৰু বৰ্তমান এইটো বনায়ে আছে এইটো বনোৱাটো মই দেখুৱাম আপোনালোকক এইটো ধুনীয়াকৈ বনাইছে বহুত বস্তু বনাইছে এইবোৰ এয়া চাওক তেখেতে বনোৱা ফটোবিলাক মই দেখাই আছোঁ এটা এটাকৈ এয়া আপোনাৰ ফটোবোৰ চাওক এই হনুমানৰ মূৰ্তি বনাইছিলে আৰু লগতে এইবিলাক বনাওঁ এই ভূপেন হাজৰিকাৰ প্ৰতিছবি বনাইছিল তেখেতে কিন্তু এতিয়া লৈ গ'ল যোনে কিনিছিলে এইটো বাঁহৰে বনোৱা আৰু এই বনাইছিলে আপুনি চাওক এইবিলাক চাওক আৰু তেখেতে এইবোৰ বনাই বাঁহ বেতৰ লগতে কাঠৰ সকলো ধৰণৰ বস্তু বনাই এইবোৰ চাওক ফটো তো বন্ধুসকল চাওক এই গছটো কি ধুনীয়াকৈ বনাইছে গণেশৰ মূৰ্তি থাকিলে
বন্ধুসকল এয়া চাওক এই ফটোটোৰ পৰাই চাই কিনে এই সম্পূৰ্ণ প্ৰতিছবিটো বনাইছে মূৰ্তিটো চাওক কি ধুনীয়াকৈ বনাইছে তো তেখেতৰ এই বিদ্যা কোনো ধৰণৰ প্ৰচাৰ বন্ধুসকল এই এখেত চিন্তা আমাৰ তেখেতে এইবোৰ বস্তু বনায় আৰু আজি এটা সৰু জেগাত থকাৰ কাৰণে তেখেতৰ এইবোৰ বস্তু প্ৰচাৰ হ'ব পৰা নাই তো মই আশা কৰিছোঁ এই আমাৰ চেনেলৰ দ্বাৰা তেখেতক বহুত প্ৰচাৰ হওক আৰু তেখেতৰ নম্বৰটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰিব তেখেতক যদি আপোনালোকে কিবা মূৰ্তি লাগে বা নিজৰো যদি কেতিয়াবা আপোনালোকে ভাবিছে যে মূৰ্তি বনাম মই ফটো এটা লৈ আহিব আৰু তেখেতে সেইটো কাঠত ধুনীয়াকৈ আপোনাৰ প্ৰতিমূৰ্তি বনাই দিব আৰু বহুত ধৰণৰ বস্তু বনায় গড় হাতী গড় ছাগলী গৰু ম'হ সকলো ধৰণৰ বস্তু তেখেতে বনাব পাৰে আপোনালোকৰ যদি কিবা লাগে তেনেকুৱা কাঠৰে বনোৱা তো আপোনালোকে আহিব পাৰে মই তেখেতৰ নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দি দিম আৰু লগতে মোৰ এই ভিডিঅ'টোতো দি দিম তেখেতৰ নাম এনেই চিন্দা বুলি কওঁ ৰঙাপাৰা ঠাকুৰবাৰীত দোকান আছে তেখেতৰ তো এই সৰু দোকানৰ দ্বাৰা চলি আছে কিন্তু তেখেতৰ এই বিদ্যা যদি আজি বেলেগ এটা ডাঙৰ চহৰত থাকিলে হয় প্ৰচাৰ হ'লে হয় আৰু তেখেতৰ এই চেনেলৰ দ্বাৰা যাতে আৰু তেখেতৰ প্ৰচাৰ হয় মই এইটো আশা কৰিছোঁ আৰু ভৱিষ্যতে তেখেতৰ উজ্জ্বল কামনা কৰি মই ভিডিঅ'টো আজি ইয়াতে ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাই চাবলৈ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰা তেখেতসকলকো অনুৰোধ থাকিল যে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব